বন্ধুসকল এতিয়া গৈ আছো তেজপুৰ এটা বিশেষ কাৰণ সকলোৱে দেখাইছো যদি ভাল লাগিছে মানে সাবস্ক্ৰাইব কৰি দিলে নাপাব এইফালে আছে দেৱাজী আৰু আমি গৈ আছো আজি কি আছে কৈ দে বিয়া কাৰ বিয়া আমাৰ বা ইয়াৰ বায়েকৰ বিয়া আজি ধামাকা বোলে গৈছে সকলো দেখাই আছো বলক তেন্তে লাইক চাইক বিলাক কৰি দিয়ক সাবস্ক্ৰাইব কৰি দিয়ক বলক আৰু বন্ধুসকল এতিয়া গাড়ীত গৈ আছো তেজপুৰ আৰু চাওক এইফালে দোকানৰ পৰা কিবা এটা লয় সিহঁতে পানী চানী গৈ আছো এতিয়া এখন কি পাইছো ঢলাই বিল চাই থাকক মানে বন্ধুসকল আমি মালটনা গাড়ীত গৈ আছো মানে যিবিলাক বস্তুবিলাক নিয়ে গড্ৰেজ চড্ৰেজ দৰা ঘৰলৈ সেইখন গাড়ীত গৈ আছো বন্ধুসকল চাই থাকক বাইক লৈ আমি গৈ আছো অলপ ফুৰিবলৈ বাছে যাওঁ মই গৈ আছো আমি দুইজনৰ নামে দেৱাশিষ বন্ধুসকল বাইক লৈ একদম পুৰা ঘূৰি আছো তেজপুৰত একদম মজা লাগিছে কি ক'ম আৰু একদম বাইক চলাই আছো সেই মানে ক'বলৈ ভাষা নাই আৰু কি ক'ম আহি বাইক পাই গ'লো মানে এই প্ৰথমটো নিদিয়ে আৰু আগে পিছে মই বাইক চলাইছো সিহঁতেও জানে আৰু একদম মজা লাগিছে আৰু বন্ধুসকল একদম পুৰা বাইক চলাই গৈ আছো চাই থাকক বন্ধুসকল আমি ল'ব লাগিব এতিয়া ৱাছাৰ দোকানৰ পৰা ল'ম এইখন এখন দোকান আছে আপোনালোকে দেখা পাইছিলে ইয়াৰ পৰা ৱাছাৰ ল'ব লাগিব মানে হা বন্ধুসকল বস্তু এটা দেখিলোঁ ধুনীয়া আপোনালোকৰ নেদেখুৱাকৈ কেনেকৈ যাম 2 তলীয়া দেখা খাব বন্ধুসকল চাওক দেখুৱাই আছে আপোনালোককো ইয়াতে ৰখাই দিওঁ মাই গড খুবেই ধুনীয়া এটা ঢেৰা ঘৰ কিন্তু ঢেৰা ঘৰ খটখটি এতিয়াও বিচাৰি পোৱা নাই 2 তলীয়া ঢেৰা ঘৰ বন্ধুসকল ইয়াৰ ভিতৰলৈ সোমাই যাওঁ চাওক মাই গড মজা বনাইছে কিন্তু ভাগি ছিগি গ'ল বিহুতে বনাইছিলে কোনে বনাইছে নাজানো আৰু তেজপুৰত অলপ গৈ আছো ধুনীয়া ৰাস্তা এটা তেজপুৰত ক'ত নোলাওঁ চাওঁ বলত গৈ আছো লাহে লাহে দেৱাশিষ চলাই আছে বন্ধুসকল সিটো দেৱাশিষে আৰু ই মানে ইমান নোৱাৰে পাৰফেক্ট নহয় তেওঁ পাৰে আৰু অলপ চলপ মেইন মামলাটো কি জানে নে মোক বাইক চলাবলৈ শিকালে ইয়াৰ ককায়েকে লাহে লাহে ইয়াক মোৰ বাইক চলাবলৈ শিকালে ইয়াৰ ককায়েকে আৰু তাৰপিছত মই শিকিলোঁ আৰু এতিয়া তোক কেনে শিকালে ইয়াৰ ককায়েকে মোক শিকালে বন্ধুসকল বেয়া যামানে ইয়াৰ ককায়েকে মোক শিকালে আৰু মই বাইক চলাবলৈ শিকালো আৰু বন্ধুসকল ইয়ে মই একদম পুৰা বাইকত ঘূৰি পৰিছো দেখা পাইছে আমি একদম খাই বৈ আহিলো পকৰি চকৰি ধুনীয়া মাৰিলে এইটো দেখাই দে কি লৈ আহিছে দেখাই দে এইটো চাওক ক'লা চাটি কিয় আনিছো কওকচোন বাৰু আজি বিয়াটো সেইকাৰণে দৰাক মানে লাগেতো ক'লা চাটি সেইকাৰণে লৈ আহিছো এতিয়া দেৰি নকৰি বলক যাওঁ তোমালোকৰ ঠাণ্ডাত কেনেকুৱা লাগিছে আমি বিয়াই নাপাতো এই ঠাণ্ডা দিনত বিয়াই নাপাতো আমি আপোনাৰ নামটো কি মই এনেকুৱা এটা প্ৰশ্ন সুধিম যদি আপুনি পাৰে মোক আপুনি 100 টকা দিব লাগিব যদি নোৱাৰে মই আপোনাক 100 টকা দিম আপোনাৰ নামটো কি বুলি কৈছিলে 100 টকা দিয়ক সাগৰতে কিমান পানী কোনোবাই জানো জুখিছে আৰু বন্ধুসকল একদম এতিয়া ৰাতি বাজিছে 12টামান বাজিছে বন্ধুসকল এতিয়া একদম জুই ফুৱাই আছো বিয়া ঘৰতে আছো ইয়াতে বহুত কিবা কিবি নিয়ম কৰিছে আমি এইবিলাক চোৱা নাই আৰু টোপনি আহিছে আৰু ঠাণ্ডা লাগিছে বহুত এসা একদম ঠিকছে কৰি দি দিছো বন্ধুসকল এতিয়া
চাওক বন্ধুসকল ক'ত আহিছোঁ আগত এখন মেক্সিমো গৈ আছে এইখন দেখা পাইছে এইখন আমাৰ ইখন গাড়ী আৰু পিছৰ আমাৰ এইখন মানে হেৰি গাড়ীখন এনেকুৱা মালটনা গাড়ীখন বন্ধুসকল আৰু ইয়াতে আমি পিছলৈ একে খেৰ চেৰ দি টিপাল কৰিয়ে পৰা চাওক মানে টিপাল বন্ধুসকল ইয়াত বান্ধিছিলোঁ বতাহে খুলি দিলে এতিয়া ধুনীয়াকৈ টিপাল গাঁত ল'ম খেৰৰ তলত শুই ধুনীয়াকৈ যাম আৰু অলপ ঠাণ্ডাও লাগিছে বন্ধুসকল পৰিব